নমস্কাৰ, মই প্ৰশান্ত ৰাজখোৱা আৰু লগত মোৰ সহধৰ্মিনী বন্দনা। আমি অসম গুৱাহাটীৰ পৰা আপোনালোক উৰিষ্যাবাসী অসমীয়া ৰাইজলৈ ৰঙালী বিহুৰ বহুত আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যদিও মহামাৰী কোভিড-19ৰ কাৰণে আমি ৰঙালী বিহুটি ৰাজহুৱাভাৱে পালন কৰিব পৰা নাই, তথাপিতো আমাৰ মনৰ যি ৰং, যি আনন্দ, যি হেঁপাহ, সি কেতিয়াও আমাৰ মনৰ পৰা হেৰাই যোৱা নাই। আমাৰ অসমীয়াৰ, আমাৰ অতি প্ৰাণৰ ৰঙালী ৰং আমাৰ মনত সদায় সজীৱ হৈ থাকিব। আহক আমাৰ মনৰ ৰং, আমাৰ মনৰ হেঁপাহ আমি বিহু নাম, বিহু নাচৰ যোগেদি প্ৰকাশ কৰোঁ। কিনো চত মহিয়া ঐ বতাহ ছাতি মাৰিলে গছে বনে সলালে পা কিনো অসমীয়া ঐ বিহুতি আহিলে গৰু চালে লগালে মা। নমস্কাৰ, এছামিজ ছ'চাইটি অফ উৰিষ্যাৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ। বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ আতংকই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি সকলোৱে চৰকাৰৰ নীতি আৰু নিৰ্দেশনা মানি চলি ঘৰতে আদৰৰ বিহুটি পালন কৰিছোঁ। নমস্কাৰ, মই নিত্য ৰাজখোৱা আৰু মোৰ পত্নী অৰ্চনা কলিতা সমস্ত অসমবাসী ৰাইজলৈ আৰু লুইতপৰীয়া গ্ৰুপলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি লাড়ু বনাইছোঁ বিহুৰ কাৰণে, সকলোকে আমন্ত্ৰণ জনালোঁ। লকডাউন শেষ হ'লে যাতে খাবলৈ আহে। আমাৰ ইয়াত নাচনি নাই, সেইকাৰণে বিহু নাচ দিব নোৱাৰিলোঁ। মই অনুষ্কা হাজাৰিকা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোকে ৰঙালী বিহুৰ ওলগ জনাই এয়া অকণমান বিহু কৰিছোঁ। ধরিবর মনে যায় হে 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 পুঠি খলি হনায় হে 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 পুঠি খলি হনায় হে 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 পাতি বনে জানুম ফাঁসি আনিবর মনে যায় হে 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 যৌবন লগরিয়ে হে 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 যৌবন লগরিয়ে হে 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 পতা বনে জানুম নাকি ধরিবর মনে যায় হে 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 পুঠি খলি হনায় হে 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 পুঠি খলি হনায় হে 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 পাতি বনে জানুম ফাঁসি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
বহাগো পাইছেহি, কপৌ ফুল ফুলিছে, কুলিও বিনাইছে। চৌদিশে নহ'লেও প্ৰত্যেকজন অসমীয়াৰ অন্তৰত ঢোল পেঁপাই এইবাৰো ৰজন জনাইছে। সমূহ অসমবাসীলৈ নতুন বছৰৰ লগতে বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে নিজৰ নিজৰ ঘৰতেই থাকক, সুকলমে থাকক। এইবাৰ বিহুটি সকলোৱে নিজৰ অন্তৰৰ ভিতৰতে পালন কৰক, নিজৰ ঘৰখনৰ ভিতৰতে পালন কৰক। হেপী ৰঙালী বিহু। নমস্কাৰ, মই দীপু কলিতাৰ তৰফৰ পৰা আপোনাক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ঘৰৰ পৰা নোলাব, ভিতৰত থাকিব, ষ্টে ছেফ। থেংক ইউ। হেপী বিহু 2020। সমূহ অসমবাসী ৰাইজলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনালোঁ। চতে গৈ গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা। কৈলো কৈ থাকোঁতে উৰকে নপৰে, ৰঙালী বিহুৰে কথা। বিহুতলি তোমাক দেখা পাই কাষে চাপি গলো যে মন লাগি তোমাৰে ধুনীয়া মুখনি চাই চাই। চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই। Happy Rangali Bihu. I wish you a very very happy Rangali Bihu. ধুলেনো কুমকুমালে ও দেহা পে পাইল বৰ তুলিলে, ও দেহা পে পাইল বৰ তুলিলে, মৰমী নাচনী। এই পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো, ঐ পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো, অ চেনিমাই
খোপাতে গুজি দিম বুলি ঐ মাৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলি ঐ মাৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলি অ' চেনিমাই চেৰেকি আনো গৈ বুলি ঐ নৈটো পানী বঢ়া নাই ঐ কুলিৰ মাতো শুনা নাই ঐ কেতেকী ঐ মাতে হেৰাই অল্পনা কলে জানো বুজিবা হাঁহিবানে কান্দিবা মোৰে দুখৰ বেদনা ঐ মোৰে দুখৰ বেদনাবোৰ ঐ তুমিনো এৰি গলে ঐ মৰমে মোক নেৰিবই কান্দিবই ঐ নিলগৰ পৰা হেৰা অল্পনা কলে জানো বুজিবা হাঁহিবানে কান্দিবা মোৰে দুখৰ বেদনা ঐ মোৰে দুখৰ বেদনাবোৰ পুনৰবাৰ সকলোকে বহুত মৰম আৰু শুভেচ্ছা জনালোঁ সকলো শান্তিত থাকক সুখত থাকক ধন্যবাদ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ নমস্কাৰ মোৰ নাম বৰ্ষা ঘৰ মোৰ লখিমপুৰত কিন্তু কৰ্মসূত্ৰে মই ভুৱনেশ্বৰত থাকোঁ আজি এই সৰু ভিডিঅ' ক্লিপটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ লগতে আমাৰ লুইতপৰীয়া গ্ৰুপৰ প্ৰত্যেকজন সদস্যলৈকে মই ৰঙালী বিহুৰ অশেষ উল্লাস জনালোঁ এতিয়া বিশ্বত যি কৰোনাৰ সন্ত্ৰাসৰ সৃষ্টি হৈ আছে সেইকাৰণে আমি আমাৰ অসমীয়াৰ মৰমৰ ৰঙালী বিহুটি অতি উলহ মালহেৰে পালন কৰিব নোৱাৰিলোঁ আৰু চৰকাৰেও দিয়া লকডাউন মানি আমি সকলোবোৰ ঘৰতে থাকিবলগীয়া হৈছে ময়ো ঘৰতে আছোঁ আৰু পৰিয়ালৰ লগত টাইম কটাইছোঁ আপোনালোকেও পৰিয়ালৰ লগতেই থাকক সুস্থ থাকক ধন্যবাদ ঘৰত থাকক সুৰক্ষিত থাকক মোৰ নাম শ্ৰী তপনা চহৰীয়া তেখেত মোৰ স্বামী ডক্টৰ ভূপেন কুমাৰ চহৰীয়া আমি এইমছ ভুৱনেশ্বৰৰ বাসিন্দা আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে আগন্তুক অসমীয়া নৱবৰ্ষৰ উল্লেখ জনালোঁ নমস্কাৰ এয়া মই ভূপেশ ডেকা মোৰ পত্নী বিন্দু আগৰৱালা আৰু ল'ৰা বিনায়ক ডেকা আমাৰ সকলৰ পৰা আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ এই বিহুৰ বতৰত মনটো যায় নাচিবৰ কাৰণে মন যায় গাবৰ কাৰণে মন যায় কিন্তু কৰোণাৰ কাৰণে ঘৰতে সোমাই থাকিব লগা পৰিছে কিন্তু লেটছ ষ্টে এট হোম বি ছেভ এট হোম আকৌ আমাৰ সকলৰ পৰা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ থেংক ইউ খনি চাই চাই চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই মিচিকিয়া হাগিলে লাহি কঁকাল ভাঙিলে মহনি নেলাগে চাই চাই ভয়ো লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মৰম লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই